বিষ্ণু প্ৰসাদ ৰাভাৰ কথা যেতিয়াই চৰ্চা হয় তেতিয়া এটা কথা চৰ্চিত হোৱা দেখিবলৈ পোৱা যায় যে বিষ্ণু প্ৰসাদ ৰাভাৰ যিটো কলাগুৰু উপাধি অথবা তেওঁৰ যিটো সাংস্কৃতিক পৰিচয় সেই সাংস্কৃতিক পৰিচয়টোৱে তেওঁৰ যিটো ৰাজনৈতিক পৰিচয় অৰ্থাৎ বিষ্ণু প্ৰসাদ ৰাভাৰ যিটো কমিউনিষ্ট পৰিচয় অথবা তেওঁৰ সৈনিক শিল্পীৰ পৰিচয় সেই পৰিচয়টোক কোনোবাখিনিত ধূসৰ কৰি দিয়ে আৰু তেনেকুৱা এটা প্ৰেক্ষাপটতেই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বিষ্ণু প্ৰসাদ ৰাভাৰ এনেকুৱা তিনিটা গীতৰ কথা ক'বলৈ ওলাইছো যিকেইটা গীতত তেখেতৰ যি কমিউনিষ্ট ৰাজনৈতিক আদৰ্শ সেই ৰাজনৈতিক আদৰ্শ প্ৰস্ফুটিত হৈছে অৰ্থাৎ শোষিত আৰু নিষ্পেষিত সাধাৰণ জনতাৰ সমস্যাৰ হৈ শাসনযন্ত্ৰৰ বিৰুদ্ধে তেওঁৰ বিপ্লৱ কৰাৰ যিটো মানসিকতা অথবা তেওঁৰ বৈপ্লৱিক যিটো চেতনা সেই চেতনা প্ৰতিফলিত হৈছে তিনিওটা গীতে কলাগুৰু সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাই লিখা আৰু সুৰ কৰা প্ৰথম গীতটো হৈছে আমি বিপ্লৱ পথেৰে আগুৱাম আমি বিপ্লৱ পথলৈ আগুৱাম আমি বিপ্লৱ পথলৈ আগুৱাম দ্বিতীয় গীতটো হৈছে বল 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 কৃষক শক্তি দল আৰু তৃতীয় গীতটো হৈছে তেজৰ বোলেৰে লিখি যাম ইতিহাস তেজৰ বোলেৰে লিখি যাম